হাই গাইজ, এতিয়া সময় হৈছে ৰাতিপুৱা 6টা। 6টা বজাত মই উঠিলোঁ। উঠিয়ে অকণমান চাদলৈ আহিছোঁ ফুৰিবলৈ। ভাল লাগে কিবা এটা চাদখনলৈ আহি, এটা মুকলিমূৰীয়া পৰিৱেশ। আৰু বাকীবিলাক চবেই শুয়ে আছে, চব হাজবেণ্ড ল'ৰা ছোৱালী চবেই শুই আছে। এয়া মই উঠি আহিছোঁ, আহি ইয়ালৈ অকণমান আহিছোঁ। আজি ভাবিছোঁ আজি সোমবাৰ হয়, গতিকে ভাবিছোঁ মন্দিৰ এটালৈ যাম। আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ হয়। আৰু চাই থাকক তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো। মই এতিয়া যাওঁ, গা পা ধুওঁ, ঘৰ দুৱাৰ সাৰা মোচা কৰোঁ, তাৰপিছত যাম মন্দিৰলৈ। আপোনালোকক দেখুৱাই আছোঁ। তেন্তে ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ হৈ গ'ল, গা পা ধুলোঁ, এয়া পূজা চূজা কৰিলোঁ। তাৰপিছত এতিয়া আমি যাম মন্দিৰলৈ। আৰু এয়া জুমন জন। হাই, মই জুমন হয়। আৰু আজি অনলাইন ক্লাছ হ'ল? হ'ল। এটা মিউজিকৰ ক্লাছ আছিল, সেইটো মিছ হৈ গ'ল। কিহৰ কাৰণে? টোপনিৰ কাৰণে? টোপনিৰ কাৰণে। তোমালোকৰ অনলাইন ক্লাছ কেতিয়া আৰম্ভ হয়? 7:30 এছেম্বলি হয়। তাৰপিছত মিউজিক ক্লাছ আছিল। মিউজিক ক্লাছ আছিল, সেইটো মিছ হৈ গ'ল। তাৰপিছত আছিল হিন্দী ক্লাছ। হিন্দী ক্লাছটো এতিয়া কৰিলোঁ। হিন্দী ক্লাছটো 9:45 আছিল। ঠিক আছে। আৰু আজি চাওক ফ্ৰেণ্ডছ, ইয়াতে ৰ'দো নাই বৰষুণো নাই। এয়া বতৰটো কি ধুনীয়া হৈ আছে, ঠাণ্ডা ঠাণ্ডা। আৰু এয়া চাওক, এয়া ফুল ফুলিছে, দেখিবলৈ ধুনীয়া লগা হৈছে। আৰু সেইটো মাজতে অকণমানি এটা বগা ফুলিছে। ইয়াত কেইবাটাও প্ৰজাতি আছে, কিন্তু এতিয়া ৰঙাকেইটাই ফুলিছে, বগা এটা মাত্ৰ ওলাইছে। দেখিবলৈ ধুনীয়া লগা হৈছে। আৰু এয়া আমি ওলালোঁ মন্দিৰ যাবলৈ। সেয়া আমি চবেই, জুমন, কুহু, সেয়া জুমনৰ পাপা। এতিয়া গৈ আছোঁ মন্দিৰলৈ। দেখিছে কিমান দীঘল লাইন। পূজা কৰি হৈ গ'ল। এতিয়া মন্দিৰৰ বাহিৰৰ খিনি দৃশ্য। একদম বন্ধ করে দাও। নিজে উঠাই আনিছে। ইলেকট্রিকের পোস্টাল অপশন হাই ভোল্টেজ
আমি ইয়াত কি কৰিম এতিয়া আমি সেই যে খানা খাইছোঁ খানাটো ব্ৰেকফাষ্ট ব্ৰেকফাষ্ট আচলতে ৰাতিপুৱা একো এটা খাই অহা নহ'ল সেইকাৰণে ইয়াতে কিবা এটা খাম বুলি সোমাইছোঁ যে হাত প্ৰথমে দিব লাগে বেলেগ আৰু ফাইনেলি আমাৰ ব্ৰেকফাষ্ট আহি গ'ল প্ৰথমে আমি ৰৈ আছিলোঁ খাম বুলি আহি গ'ল আমাৰ দোচা মছলা দোচা বুলি কয় জীৱনে খোৱা আৰম্ভ কৰিছে কুকুৰ নাস্তা আহি পোৱা নাই কাৰণে কান্দি আছে এতিয়া আমাৰ হ'ল খাই লৈ হ'ল মন্দিৰৰ পৰা আহিলোঁ এয়া নাস্তা কৰিলোঁ এতিয়া আমি ঘৰ যাব পৰা হ'লোঁ এতিয়া ঘৰ ফালে ৰাওনা হয় আৰু ঠিক আছে তেন্তে ঘৰ গৈ লগ পাম এতিয়া ঘৰ গৈ আছোঁ লাহে লাহে মই নামি ৰ'লোঁ কিবা এটা কাৰণত বাকী এহেঁতে গৈছে মই খোজকাঢ়ি গৈ আছোঁ এয়া দেখিছেনে আমাৰ এইফালে কি ধুনীয়া গ্ৰীণ একদম ধুনীয়া চাৰিওফালে সেউজীয়া লোকেশ্যনটো ধুনীয়া হয় আৰু এয়া ঘৰ আহি পাই গ'লোঁ এতিয়া অকণমান জিৰাও ভাগৰ লাগিছে তাৰপৰা কাপোৰ কানি সলাই ভাত পানী বনাওঁ বাছ চাই থাকিব আপোনালোকে की है हाउस हाउस ओके ओके कर दिया ओके
আৰু এয়া আমাৰ ৰাতিপুৱাৰ নাস্তা ৰেডি হৈ গ'ল জীৱন আৰু মোৰ কাৰণে এয়া চাহ ৰুটি ভাজি এয়া আমি নাস্তা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু জুমন কেনেকুৱা হৈছে ৰুটি কোৱা জুমনে ক'ব লাহে লাহে খাব সি কেনেকুৱা হৈছে কোৱাটো মায়ে বনোৱা আচ্ছা পৰাঠা আজি জুমনে একো নগাই দিবলৈ জুমনে মৌন ব্ৰত পালিছে জুমন কোৱা আমি ইয়াৰ ফ্ৰেণ্ডছ আপোনালোকে যদি ভিডিঅ' ভাল পাইছে তেতিয়া লাইক কৰিব চবৰ লগত শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই